কিন্তু এতিয়াও দেৱযানী কিয় অহা নাই আশ্ৰমৰ মুখে? কিবা বিপদ হোৱা নাইতো? হয়তো সখী খবৰ সঙ্গে আনন্দত মত্ত হৈ আশ্ৰমলৈ অহাত কৰিছে বিলম্ব। সৌৱা উচ্চকবিৰ আলাপৰ ধন আহিব লাগিছে, কিন্তু ইমান বিপন্ন কিয় বুদ্ধিৰ বদন? দেৱযানী কি হ'ল? বিপন্ন বদন কিয় আই? পিতা, কি কম দুৰ্ভাগ্য কথা। খবৰ হৈছে জলকীয়াৰ অন্ত বস্ত্ৰ লওঁতে মোৰ বস্ত্ৰ শৰ্মিষ্ঠাই পৰিধান কৰা কটু বাক্য ফলত এনে দুখ ব্যৱহাৰ কৰিলে সেই কথা মই আপোনাৰ আগত প্ৰকাশ কৰোঁ কেনেকৈ? আমি আৰু বিষমৰ পৰা ৰাজ্য থকাটো উচিত নহ'ব পিতা। কিয় আই? কিয় তই তেনে ভাৱ কৰিছ? কিয় নকৰিম পিতা? শৰ্মিষ্ঠাই আপোনাক দুৰ্জন বুলি কৈছে। দেৱযানী আমি ভিক্ষাৰী। লাজ পৰিয়ালৰ ওপৰত নিৰ্ভৰ কৰি আমি জীৱন নিৰ্বাহ কৰোঁ। আপুনি যি কৰ্ম কৰে সেয়া অতি নিষ্কৰ্ম। অৰ্থৰ লোভত আপুনি শৰ্মিষ্ঠাৰ পিতৃ বিষমৰ ওচৰত কাউৰী যিদৰে মাংসৰ কাৰণে চুপি থাকে, ঠিক সেইদৰে আপুনিও বিচৰা বস্তু নোপোৱা পৰ্যন্ত তেনেদৰে থাকে। আমি যি বস্ত্ৰ পৰিধান কৰোঁ এই সকলোৰে গৰাকী দৈত্যৰাজ বিষমৰ ইমান দাসিত্ব, ইমান অপমান মই কিন্তু সহ্য নকৰোঁ পিতা। শৰ্মিষ্ঠাই আৰু কি কৰিলে জানে? মই পৰিধান কৰা বস্ত্ৰ কাটি মোক বিবস্ত্ৰ কৰি ঢকা মাৰি মুখত পেলালে। ইমান গৰ্হিত কৰ্ম কৰিলে কিবা দৰে? তোমাৰ বাঞ্ছাই ঠিক হ'ব। আমি এই ৰাজ্য ত্যাগ কৰাই উচিত। কালি সূৰ্যোদয়ৰ পাছতে আমি এই ৰাজ্য ত্যাগ কৰিম। এতিয়া বল আই, আৰতিৰ সময় সমাগত। ক্ষুদ্ৰ কুটিৰৰ দিশে কিন্তু কিয় কোনো গুৰুবাক্য কৰণৰ উলংঘন? তেনেস্থলত গুৰুদেৱে এনে সিদ্ধান্ত কি কাৰণে কৰিলে গ্ৰহণ? জানানে তোমালোকে ইয়াৰ কাৰণ? নানান ৰক্ষণত কোনো কবি নাথাকে ৰাজ্য। জানো বিপৰ্যয় বুলি নানা সমাজত আৰু সেই সুযোগতে ইতিহাস কৰিব পাৰে ৰাজ্য আক্ৰমণ। নহয়, এনে কাৰ্য কদাপিও নহয় সম্ভৱ। বীৰগণ, সকলোকে শুনোৱাবে পৰম নগৰী যাত্ৰা কৰোঁ গুৰু সমীপে। যাত্ৰাৰ বাবে হ'লনে সকলো বস্তু? হয় পিতা, সকলো বল ত্যাগ কৰোঁ এই ৰাজ্য নকৰোঁ ফলত। বল আই। গুৰুদেৱ, কিহৰ কাৰণে আপুনি আমাক ত্যাগিব খুজিছে গুৰুদেৱ? ইয়াৰ
ত্যাগৰ মূল কাৰণ হ'ল তোমাৰ কন্যা শৰ্মিষ্ঠা। শৰ্মিষ্ঠা? কি অপৰাধ কৰিলে শৰ্মিষ্ঠাই তোৰ ওচৰত? কি অপৰাধ কৰালে শৰ্মিষ্ঠাই তাক তুমি জানিব বিচৰা? নিশ্চয় গুৰুকন্যা, নিশ্চয়। কি অপৰাধ কৰিলে পুত্ৰীয়ে মোৰ? তেন্তে শুনা, কালি ৰাজ্যৰ ভৱনত কৰোঁতে বিহল তোমাৰ পুত্ৰী শৰ্মিষ্ঠাই পিতৃক মোৰ নিম দিলে বস্তু। তাৰোপৰি মোক ঠকা মাৰি কোপত পেলাই সকলোকে গুচি গ'ল অতি নিৰ্দয়ভাৱে। মোৰ পিতৃৰ জনপ্ৰমাণিত হৈ সেই স্থানত আমি খন্তেকো নাথাকো। ক্ষমা কৰক গুৰুদেৱ, ক্ষমা কৰক। অজ্ঞানী ৰাজকন্যাৰ দুখ কৰক মৰিখন। আপুনি ত্যাগিলে আমাক না সমতকুল এটি ফলকতে। শুনা বিষবৰ্মা, পুত্ৰী মোৰ দেৱযানীক নোৱাৰো এৰিব। তেৱেই যদি নাথাকে এই ৰাজ্যত কিবা দৰে থাকিম মই পুৱা দৈত্যপতি। তায়া যদি দেৱযানীক কৰিব সন্তুষ্ট, ভাবি গুলি জনাম মোৰ সংকল্প মনত। হে গুৰুকন্যা, কৃপা কৰা দাসক তোমাৰ। চৰকত ধৰি গৰুক ধৰা, ত্যাগ কৰা সংকল্প মনত। গুৰুবিহীন ৰাজ্য বুলি দেৱতাই জানিব যেতিয়া পলকতে ইয়াক কৰিব দৈত্যপুৰী আহি। না হ'ব দৈত্যকুলত দেৱতাৰ সতে। হে গুৰুকন্যা, প্ৰাণ দান দিয়া দৈত্য সমাজক, কৃপা কৰা দাসক তোমাৰ। তোমাৰ মনত যি শাস্তি দিব লাগে ৰাজকন্যা শৰ্মিষ্ঠাক, তাক মই হেলাৰবি কৰিম পালন। তেন্তে শুনা ৰাজা, তোমাৰ কন্যা শৰ্মিষ্ঠা আজি হন্তে দাসী হ'ব। দাসী? দাসী। যদি পুত্ৰীক তোমাৰ সন্মত কৰাব পাৰা তেন্তে নগৰ ত্যাগ ৰাজ্য তোমাৰ, আৰু যদি নোৱাৰা বিদায় ৰাজ্য। হে অমৰ গুৰুকন্যা, হে অমৰ ৰাজকন্যা শৰ্মিষ্ঠাৰ তোমাৰ দাসত্ব কৰিব স্বীকাৰ। তথাপিতো গুৰুদেৱক মই নোৱাৰো ত্যাগিব। তেন্তে যোৱা, ৰাজকন্যাক প্ৰস্তুত কৰাকৈ মোৰ দাসী হ'বলৈ। গুৰুকন্যা, গুৰুদেৱ মাগিৰো বিদায়। যোৱা বৎস। এয়া তুমি ঠিক কৰিলা। উচিত করতে পিতা, গরু ব্রাহ্মণ কি অবস্থা করে তার শাস্তি এনে হয়। কি হয়? তুমি চিন্তা নকৰিবা পিতা। শুনা পিতা, গভীর পোহৰ পৰা যিজনে মোক কৰিলে উদ্ধাৰ, তেওঁ সপ্তৰিকা অদ্ভুতপতিৰ অধীশ্বৰ চন্দ্ৰবংশীয় যক্ষী। হয় পিতা, তেৱে মোক বস্ত্ৰ দি লজ্জা নিবাৰণ কৰি দুয়ো হাত প্ৰসাৰি গভীৰ পোহৰ পৰা কৰিলে উদ্ধাৰ। মোৰ পৰিচয় দি কলোতেও সখী আৰু মোৰ পানী মোৰ বাবে তেওঁ সখী কৰা। দৈৱৰ লিখন নহয় খণ্ডন। যজাতিয়ে যেতিয়া জনালে সন্মতি, পলম নকৰি তোৰ বিবাহ কাৰ্য কৰিম সম্পাদন। এতিয়া বলাই খন্তেক বিশ্ৰামৰ প্ৰয়োজন, পুত্ৰ কুটিৰৰ দিশে।
কন্যা দেৱযানীক কৰা ব্যৱহাৰৰ বাবে আজি মই অনুতপ্ত। গুচি যাব গুৰুপুত্ৰ ৰাজ্য ত্যাগ কৰি। এনে কি হ'ব ভৱিষ্যতে এই দৈত্য সমাজৰ? মোৰ এদিন সামান্য ফুলৰ বাবে সমগ্ৰ দৈত্য সমাজে ভুগিব লাগিব লাঞ্ছনা। নাই নহয়, মই নিজেই কোনো শুক্ৰক অভিষেক বাৰ্তা জনাই প্ৰাণ ভিক্ষা খুজিম দৈত্য সমাজৰ। ধৰ্মিষ্ঠা পিতা, সত্য প্ৰকাশৰ নিৰ্বচন তথা দগ্ধ নহ'ব। ধৰ্মিষ্ঠাই জানিলে আৰু ভৱিষ্যত কি? কি কৰি আয় জানি তোর ভবিষ্যৎ এই কথা কোনে করে তোর? তোমাৰ আচৰণে পিতা, দেখিয়েই তোমাৰ ভীষণ নীৰৱতা অজান আশংকাত কঁপি উঠো মই। গুৰু কন্যা দেৱযানীক কৰা ব্যৱহাৰৰ কথা জানো। কিয় কোনো কটু বাক্য বোলা নাই পিতৃদেৱে মোক? ইয়াতর কি কর্ম করিলি আয়? তুই এটি অমান্য ভুলার কারণে গুরুদেব গতি যাব তখন অনাথিনী করি। পিতা, দুখ কৰিছো স্বীকাৰ, কিন্তু গুৰু কন্যা দেৱযানীৰ নিৰ্মম বাক্যই তোমাক আৰু দৈত্য সমাজত যি ব্যৱহাৰ কৰিলে তাক মই সহ্য কৰো কেনেকৈ? তেন্তে দিয়া কি হব উপায়? মুখ্যই ৰাজ্য শ্ৰেষ্ঠ পিতৃদেৱ মোৰ সম্পদ। প্রতিশ্রুত জীবন প্রতিশ্রুত গুরু হুকরার দেবযানীর কাছে পূর্বতেও প্রতিশ্রুতময় দৈত্য কুলার পাটকন পিতামহর কাছে ত্যাগ করি আপন স্বার্থ সুরক্ষিত করেন কুলার ভবিষ্যৎ। আজিব কি ধরে নিজ কন্যার স্বার্থ ত্যাগ করে পূর্বর অঙ্গীকার। মই যে নিরুপায় আছি। নালাগে পিতা, নালাগে তোমাৰ প্ৰতিশ্ৰুতি ভংগ কৰিব। শুনিবা তোমাৰ গুৰু কন্যাক দিয়া প্ৰতিশ্ৰুতিৰ কথা। দৈত্য ফুলৰ বাবে প্ৰাণ দি হ'লেও হাঁহি হাঁহি এই ধৰ্মিষ্ঠাই কৰিব গ্ৰহণ। তই আজি বুঝি পাইছ কুলার গৌরব, বুঝি পাইছ আমার মাঘাত মরু ব্যথা দুর্ভগিয়া বৃত্তি। আয় ধর্মিষ্ঠা ভাইকর লিখন ভাবি সকল তাই অকিন্ত অঞ্চলে তই আয় মই কি পিতা, তই আয় মই কি পিতা, তই হব লাগে মই কি হ'ব লাগে পিতা? তাই আপনাকে করো কন্যারে তাকে তাকে
아주 하다야 먼저 구르르 하니까 আপনি নিশ্চিন্তে থাকক গুরুদেব দেবযানীর উদ্দুকর কম ক্ষমতা এতিয়া আমাক বিদায় দিয়ক গুরুদেব যাই রাজভোগ অসহ্য নিজকে মৃত্যু তই পাহৰি নাযাবি পতি পৰাও এই কথা তই ৰাখিবি মনত তোমার বর্তমান অক্ষরে অক্ষরে কণ্ঠাও পুনৰ আগত পুত্ৰীবোৰ দেৱযানীক আতিথ্য কৰিবৰ হেতু কৃষ্ণ কন্যা সমীক্ষাসহ সহস্ৰ ৰাখি পঠাইছো ৰ'ব কিন্তু এটা কথা ৰাখিবা মনত কদাপিতো সমীক্ষা নহয় যেন তোমাৰ ধৈৰ্যৰ ভংগী ভাল গুরুদেব সেই কথা রাখিম মনে
কিয় বাৰু মিছা বাক্যে তুমি মোক ভান দিব খুজিছা? দেখি তোমাৰ অপৰূপ ৰূপ সম্ভাৰ ভাবো আচৰণ যাওঁ নেকি কাষ চাপি দুয়ো হাত মেলি কিন্তু তুমি ৰ'ব কিয়? সেই কথা তুমি নালাগে জানো মাথো এটি কথা জানো মোৰ মানসত তোমাৰ ৰূপ সৌন্দৰ্যৰ সমকক্ষ নহয় যাব জানো যদি হেৰি হয় ৰাখিবনে এটি কথা মোৰ? কিয় নাৰাখিম কোৱা মোক নকৰি সম্পূৰ্ণ আপোনাৰ লগত সন্তান আছে বৰ কৰিবনে পৰমপুৰ কামনা বাগনা শৰ্মিষ্ঠা ঋতুৰ ভৱন মোৰ ভৱনৰি মধুৰ ৰাজা পুত্ৰদানে গুণবাদী মোৰ পদৰ ভস্তা আজি হতে
জীবন থেকে মরণেতে দেবজানি প্রিয় মোর উঠা উঠা কুমদনি ভুলবোৰ কৰিছো ঠিকা কিন্তু কি কৰিবা চন্দ্ৰবংশী ৰজা হিচাপে সকলোকে সমাধিষ্ট্ৰে চোৱাটো কৰ্তব্য আমাৰ দৈৱৰ লিখন দেৱী নহয় খণ্ড নালাগে প্ৰভুজি বাবু বসি যোৱা দাসীবোৰ হৰমিষ্টাৰ কাকে আমার জোড়া সলাহি পাতায় ভোর আর নাজানি কুকুর দুইটা এবার না ছেলে হয় যার কানে তুমি নাকি হরমিষ্টার সাথে না হতো পিচ্ছি মুখরা সহ্য পিচ্ছি মুখরা সহ্য কথা এবার তোমার নাহিল নে মনে নাই তোমার অঙ্গর মোর নাহি প্রয়োজন বসে যাও মই পিতৃ হইবেন না যাবা দেবজানি এনে কাম কৰা যদি তুমি কাকমাৰ মাতি মই দেবজানি বুলি ত্যাগ কৰা কম্পক্ষ তোমাৰ দেবজানি এটিবাৰ তুমি থোৱা মোৰ মুখলে আমার জোড়া মুখ সুইস্তার নাই ও আমার নাসির আগে চন্দ্র মৌখিয়া নজায় এনে গর্হিত কর্ম করব পারে বলি এই গর্হিত কৰ্ম নহয় দেবজানি কৰ্মিষ্ঠা যদিও তোমাৰ দাসী এফালেদি ৰাজকন্যা তেওঁ দৈত্য সমাজৰ কাৰণে নিজ জন্মভূমিৰ কাৰণে তেওঁ যি ত্যাগ স্বীকাৰ কৰিছে ই জগতত বিৰল দেবজানি এতে কথা তুমি হরমিষ্টার লই তোমার অঙ্গর পুরাই প্রয়োজন কুলসি যাও মই পিতৃ গৃহে দেবজানি না যাবা দেবজানি মোৰ হৃদয়ত অকণি দেৱাই না যাবা তুমি পিতৃগৃহলৈ এনে কাম কৰা যদি তুমি দেবজানি জগতে নিন্দিব আমাক দেবজানি নিচে না পথের পথ কোনে কাক পাঠিব পারে দেবজানি বিদায় অচল দেবজানি শীত বৈদ্য মোৰ কৰি উলংঘন গুচি গ'ল দেবজানি পিতৃগৃহলৈ নাজানো মোৰ ভাগ্য কি লিখা আছে ক্ৰোধান্ধ শুক্ৰাচাৰ্যই যেতিয়া জনিব সকলো নিশ্চয় মোৰ ঘটিব প্ৰবাদ নাই নহয় ময়ো যাওঁ পিতৃগৃহলৈ যেনে তেনে দেবজানিক আনিম ঘূৰাই দেবজানি দেবজানি হে নিৰঞ্জন নিৰাকাৰ নিৰাময় হৰি তোমাৰ অনুগ্ৰহতে দেৱতাৰ দ্বাৰা নিষ্পেষিত হৈ জগতত নিজকে প্ৰতিষ্ঠা কৰাত সফল হৈছো তথাপিতো কিয় জানো মন মোৰ বিভিন্ন চিন্তাৰ পৰা মুক্ত হোৱা নাই কিবা যেন অজান আশংকাত কঁপি উঠে প্ৰাণ কৃপা কৰা দয়াময় মোক কৃপা কৰা পিতা
ব্ৰাহ্মণ ৰক্ষা প্ৰাণৰ সংকট আৰু সৰ্বশ্ৰান্ত হোৱা সম্ভাৱনা এই পাছতে ক্ষণত সঁচা নকলেও বা নাৰাখিলেও তাক নাজানে গুৰুদেৱ তোৰ দৰে মূৰ্খ ব্যক্তিৰ মূৰ্খামিতে পুৰুষানুক্ৰমে প্ৰাণ অধিক হ'ল। তোৰ দৰে মূৰ্খ কামাতুৰৰ পৰা জগতত যি অনিষ্ট হৈছে তাৰ ক্ষতিপূৰণ কেনে দিব পৰা নাই? সত্য কথা গুৰুদেৱ দেহৰূপীৰ বৃক্ষৰ সত্য পুষ্প ফল কিন্তু মিছাকাৰ শিপা কাটিলে গুৰুদেৱ জীৱন বৃক্ষৰ বিনাশ অৱশ্যম্ভাৱী তেন্তে আজিকেই হ'ব। তোৰ যৌৱন উন্মাদনাত আজিৰ পৰিৱৰ্ত ভূমিকা। যৌৱন তেজত হৈ উন্মাদিত উচ্ছৃংখলাচৰণৰ বাবে আজি তই পাবি দৈত্য পুৰস্কাৰ। কোন মূৰ্খ যি তাক তিৰি তই মোৰ হৃদয়ত সেই একে এটাকে দহন কৰিব তোকো চিৰকাললৈ। চিৰময় ব্ৰহ্মভাৱ এই মুহূৰ্ততে তই আজি আছে বিকৃত কৰা তোৰ সৰ্বাংগ শৰীৰ। এয়া কি কৰিলে গুৰুদেৱ এয়া কিয় দিলে মোক এনে নিষ্ঠুৰ অভিশাপ দেৱযানী এয়া তুমি কি কৰিলা এটি সামান্য কথা মহিয়ান কৰি কিয় উপনীত হ'লা এনে নিষ্ঠুৰ সিদ্ধান্তত গুৰু শিষ্যাজ্ঞ উলংঘা কৰাৰ পৰিণাম তোৰ পৰা শিক্ষা লওক জগতবাসীয়ে। কোনোজনে যাতে এনে ভুল নকৰে গুণাই। মোক ক্ষমা কৰক গুৰুদেৱ মোক ক্ষমা কৰক আপোনাৰ দুহিতাই যাতে মোৰ প্ৰতি তৃষ্ণা ভাৱ নাৰাখে সেয়াকে প্ৰদান কৰক গুৰুদেৱ নিজৰ কৰ্ম ফলে হৰি নিজৰ কৰ্ম ফলে ক্ষমা কৰক এই জৰা অৱস্থাটো মোৰ মনত অপূৰ্ণ ভাবিয়া এই অপূৰ্ণতা চৰিতাৰ্থ কৰাৰ কিবা উপায় দিয়ক মোৰ কথা চিন্তা কৰি সৰ্বদুখ কৰা স্বামী
দৈত্যগুৰু শুক্ৰৰ মধুৰক স্মৰণ কৰি জয়দাবী দেৱযানীৰ বিবাহ কৰাল সম্পাদন জয়দাবী সত্য ৰাখিব নোৱাৰি দৈত্যগুৰু কাষে অভিষিক্ত হ'ল আজি নিজে কাম ক্ৰোধ লোভ মোহ এই চাৰি ঋতুৰ বাবে খুব বিচাৰি পৰক দুৰ্বি পৰৰ অহিত সাধন কৰি নিজৰে সুখ বৃদ্ধি কৰিবলৈ গৈ পাই আজি কৰ্মফল যন্ত্ৰণা তথাপি ইয়াৰ পূৰ্বৰ কৰ্মফল ভোগ কৰিব লাগিব ইয়াতে পাছে কমিষ্ঠৰ পুত্ৰ পুৰুষ অগত পিতৃভক্তিৰ বাবে জৰাদি প্ৰথম পাব জৰাদি আমিও দেখি বহু কালৰ মূৰত পিতৃৰ প্ৰতি দেখা ভক্তিৰ বাস্তৱ মূৰ্তি জৰাদি ভক্তি সাধন নহয় হ'ব যিদৰে নহ'লে পিতৃ মাতৃ গুৰুৰ মুখে তন্ত্ৰ মন্ত্ৰ যান্ত্ৰন্ত ভক্তি অহাৰ থাকিলে পৰিচিতা ধৈৰ্য কৰিব পাৰিলে অহংকাৰ সহ প্ৰতিষ্ঠা ত্যাগ যাৰ থাকে এই সেইজনে পিতৃ মাতৃৰ ভক্তি ধূলাৰে স্নান কৰি পাই মোৰে বৈকুণ্ঠ স্থান সেইজন গুৰুৱে পিতৃ অভিষিক্ত জৰা নিজে গ্ৰহণ কৰি পিতৃ নিষ্ঠাত সন্মতি জনাই নিজৰ যতন দিব পিতৃধৰ্ম পালনৰ বাবে পূৰ্বে অশেষ কষ্ট ভোগ কৰিব যদাতি পুনৰ পুত্ৰ পুৰুষৰা সেই জৰালৈ ৰাজভাৰ কৰিব আমাদের স্মৃতি আমাদের বিলীনৰ নিমিত্তে বনলৈ কৰিব সেই পুণ্যাত্মাৰ পুৰুষ ভক্তি চিৰ ধন্য হ'ব সপ্তদীপ বসুমতী চন্দ্ৰবংশ ময়ো যাওঁ প্ৰতিদিনে ঘটি থকা বাস্তৱ জীৱনৰ কঠিন সত্য অনুধাৱন কৰি পুনৰ এই কাৰ্য নিৰীক্ষণ কৰি জীৱন কল্যাণৰ বাবে নিজকে প্ৰস্তুত কৰিব
স্বর্গস্থ হতভাগা স্বামী। মোর এই দেহ লৈ কোনে মোক যৌৱন দান দিব? জানা আমি এতিয়াও মনত মোৰ অজুৰ কামনা। এফালে হৃদয়ত দুখৰ ভাৱৰ, আনফালে ভীষণ আগ্নেয়গিৰিৰে, এফালে দেহত নিষ্ঠুৰতাৰ পৈশাচিক অত্যাচাৰ, আৰু আনফালে বসন্তৰ মধুৰ মলয়া। জানা আজিও মই মোৰ কামনাৰে অধিক কি পৈশাচিক জ্বালা যন্ত্ৰণা! নিজেই দুচকুৰে মজিয়াতি আইছা। নাই ৰাণী, কোনেও যৌৱতী জৰা ল'ব বিচৰা নাই এই ৰাজ্যত। তোমার ক্রোধে মোর দেহত যিকোনো অগ্নি জ্বলালে, অনুতপ্ত হয়নি করি অস্ত্র জ্বলে, সেই অগ্নি নুমাব পারিব জানো? মই আজি অতি হীনভাৱে ঘিণ লগা জীৱন যাপন কৰিছো মন্ত্ৰীবৰ। যেতিয়া নিশ্চয় পুত্ৰই পিতৃৰ কথা নেৰাখি অৱমাননা কৰি আঁতৰি যায়, সাধাৰণ প্ৰজা আহিবই বা কিয় মোৰে জৰা ল'বলে? এতিয়া বাকী আছে মাত্ৰ মৰমৰ পুত্ৰ।
তই তই মোৰ এটি অনুৰোধ ৰাখিবিনে? কিয় নাৰাখিম পিতা? পিতৃৰ পুত্ৰ আনি পিনি অনুৰোধ নকৰে পিতা। যি কথা শুনিলে সকলো শংকিত হৈ ভয়ত আঁতৰি যায়, সি আজি হ'ব কেনেকৈ? তোৰ ওচৰত এটি অনুৰোধ মাথো। আৰে কিয় পিতা? মই নহংকিত। মই মোৰ এই পুত্ৰটা বিসৰ্জন দিবলৈ যাবলৈও আপোনাৰ আদেশ পালন কৰিবলৈ প্ৰস্তুত। মই আপোনাৰ কি আদেশ পালন কৰিব লাগে? বাচ্ছা, লিখিৰ শাপত মোৰ জড়প্ৰাপ্তি হ'ল, তইতো জানই বাচ্ছা। আৰু তোৰ চাৰি ভাতৃয়ে কিন্তু মোৰ আদেশ নামানিলে। জ্যেষ্ঠ দাদাসকলকো মৰিখন কৰক পিতা। যি পুত্ৰৰ পিতৃয়ে চিন্তা কৰোঁতে কৰ্ম কৰে, সেইজন উত্তম। যিজনে পিতৃৰ বাক্য শুনে, তেওঁ মধ্যম। আৰু যি পুত্ৰই পিতৃৰ আদেশ নামানি উলংঘা কৰে, তেওঁ অধম আৰু দুৰ্জনো। পিতা, তোক পাই মই ধন্য বাচ্ছা। তই মোৰ এই জৰা গ্ৰহণ কৰি তোৰ বয়স মোক দিবিনে বাচ্ছা? কিয় পিতা? মই প্ৰস্তুত। নাই বাছা, নাই। স্বামী দেৱতা, এতিয়াও মোৰ পুত্ৰৰ জগতৰ আহ্বান জনাৰ সময় হোৱা নাই। তেনেস্থলত আশা কৰো যি দান দিলে তাৰ দুৰ্গতি জানলে ভৱিষ্যতে এজন সৎ প্ৰজাপদৰ প্ৰজাৰ অভাৱত প্ৰজাৰ দুৰ্গতি জন্মিব। তেনে দান নহয়, দান নহয়। এইটো ভৱিষ্যত চন্দ্ৰমণ্ডলৰ উজ্জ্বল প্ৰদীপ। এই দান কেতিয়াও নহয় সম্ভৱ। সেই স্নেহময়ী জনী, সেই মহান মন্ত্ৰণাদাতা পুৰুষীয় মন্ত্ৰী, যি পুত্ৰই পিতৃ-মাতৃৰ সেৱা কৰিব নোৱাৰে, ইচ্ছা পূৰণ কৰিব নোৱাৰে, তেওঁ কিভাবে প্ৰজাৰ সেৱা কৰি ইচ্ছা পূৰণ কৰিব ভৱিষ্যতে? সেই মোক পিতৃৰ সেৱাৰ পৰা বঞ্চিত নকৰাইছে। ভগৱান, এনে সুন্দৰ পিতৃ-মাতৃয়ে অৱসৰত কেৱল আচৰাৰ ফল। কৰি দিয়াৰ প্ৰিয়, এনে পুত্ৰৰ জন্মদাত্ৰী মাতৃ অৱসৰ। মইতো তোমাৰ পুত্ৰ আই। ধন্য বাছা। চিন্তা কৰি ভৱিষ্যত চন্দ্ৰবংশৰ কথা কৰিছিলো বাধা অৰ্পণ, আৰু নকৰো। ভাগ্যজনকে পুত্ৰই পিতৃৰ সেৱা কৰিবলৈ পায়। মোৰ আজি জীৱন সাৰ্থক। তোমাৰ অপাৰ কৰুণা দয়াময় পিতা। তই মোৰ এই জৰা গ্ৰহণ কৰাৰ আগে এবাৰ মোৰ বুকুৰ মাজলৈ আহ বাচ্ছা। পিতা স্বর্গ পিতা ধর্ম পিতহি পরমং তপঃ পিতরি প্রীতিমা বন্দে প্রিয়ন্তে সর্বা দেবতা। এতিয়া তই প্ৰস্তুত হ বাচ্ছা। হৰিক স্মৰণ কৰি তই মোৰ জৰা ল'বলৈ প্ৰস্তুত হ বাচ্ছা। মই প্ৰস্তুত পিতা। মোক জ্ঞান দিবা প্ৰভু। তোমাৰ সেৱাৰ পৰা আৰু পিতৃ-মাতৃৰ সেৱাৰ পৰা
মন্ত্ৰীবৰ আজি মই মহান পুত্ৰৰ কল্যাণত জৰা ব্যাধিৰ পৰা মুক্ত হলো শৰ্মিষ্ঠা বেজাৰ নকৰিবা দুয়ো আমাৰ পুত্ৰ পুৰুষ লৈ যোৱা বিশ্ৰামৰ খেতি আশীৰ্বাদ কৰিবা পিতা মোৰ প্ৰাণত কৰিলে তোমাৰ প্ৰাণৰ মূল্য সদায় অধিক দেখো মানৱে দেৱতাক কি আশীৰ্বাদ দিব পিতৃ মাতৃ সেৱাই জীৱনৰ মহা আশ্ৰমে চন্দ্ৰ দিবাকৰ থাকে মানে এই ব্ৰহ্মাণ্ডত তোৰ নাম উজ্জ্বল হৈ ল'ব বাচা ব'লা মন্ত্ৰীবৰ লংগৈ প্ৰজাৰ সুখ দুখৰ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গৈ একান্ত ভক্ত সেইজন পৰমেশ্বৰ নাৰায়ণৰ ভক্ত শিৱ হৈছে শ্ৰী হৰি নাৰায়ণৰ বিভূতি অজ্ঞানতাৰ কাৰণেহে পৰমেশ্বৰ নাৰায়ণক শিৱৰ পৰা বিভেদ কৰে প্ৰকৃততে ভগৱান একেজনা মহাদেৱৰ কৃপাতে সঞ্জীৱনী মুখ্যম বিদ্যা লাভ কৰিলো মনুষ্যই নিৰ্বিচাৰে কোনো কৰ্ম সমাধান নকৰে সকলো কৰ্ম পৰমেশ্বৰ নাৰায়ণৰ কৃপাতে সম্পাদিত হয় সংসাৰৰ জীৱসমূহে নিজ কৰ্মফলৰ দুখতে সুখ দুখ ভোগ কৰি থাকে যজাতিয়েও তেওঁৰ কৰ্মফল ভোগ কৰিলে মই নিমিত্ত মাত্ৰ কিন্তু যজাতিৰ দ্বাৰা যে তেওঁৰ কনিষ্ঠ পুত্ৰ পুৰুষে গ্ৰহণ কৰিলে বাকী চাৰিজনে কিয় নোৱাৰিলে কিয় সিহঁতে জগতত খুব খ্যাতি অৰ্জিলে যজাতিৰ দ্বাৰা মুক্ত হোৱা আজি বহু বছৰে অত বছৰে হয়তো যজাতিৰ অপূৰ্ণ আশা পূৰণ হৈছে মোৰ বুদ্ধি দেৱতাৰীৰ সুখৰ সংসাৰ দেখি আনন্দ
সমাগত খোঁজ লওঁ সুদিনৰ দিশে মহাৰাজ সপ্তদ্বীপত অসুমতীৰ প্ৰজাসকলৰ পুত্ৰবক পালন কৰি তেওঁলোকৰ ইচ্ছা মই কৰিছোঁ। বহু যাগ যজ্ঞ কৰি ভগৱন্তৰ শ্ৰীচৰণত বহুতো দান দক্ষিণা কৰোঁ। কিন্তু মই যেন ভগৱন্তৰ চৰণ সেৱাৰ পৰা বঞ্চিত হৈছোঁ। মহাৰাজ এই পৃথিৱীত নৰ্তকী একোৱেই নাই সকল প্ৰতিভাৰে মাত্ৰ চাৰি ঋতু দমন কৰিব পাৰে এতে মন্ত্ৰীবৰ ভগৱন্তৰ চৰণ বন্দনা মোৰ বাবে অধিক কল্পনা হৈ ৰ'ব। মহাৰাজ দৰিদ্ৰই কল্পনাতেই ঐক্যবদ্ধ হয় ৰোগীয়ে ঔষধ পায় অবিবাহিতে বিবাহ কৰে আৰু সন্তানে ঘূৰি যোগান কৰে কিন্তু সাধু মহন্তই অলিক কল্পনা নকৰি মনে প্ৰাণে হৰি বিলীন হৈ হৰিতে শৰণ লৈ হৰি বিলীন হয় মোকো লাগে মন্ত্ৰীবৰ, মোকো লাগে হৰিত বিলীনৰ উপায় চিৰ শান্তি। মহাৰাজ জীৱন যেতিয়া জীৱনৰ শেষ সীমান্তলৈ আগবাঢ়ে সংসাৰৰ মায়া মোহ ত্যাগ কৰি মানৱপন্থী হৈ ঈশ্বৰ শাসন কৰা সেই উত্তম উপায় মোৰো সেই অভিলাষ মন্ত্ৰীবৰ, কিন্তু তাৰ আগেয়ে কৰিব লাগিব পুত্ৰৰ পুৰুৰ ৰাজবংশী। তুমি ইমান মহান দান তবে তোমার সেই জগত চিরদিন তোমাকে পিতৃ রবাই জগত কিহৰ কাৰণে ক'বলৈ পালে কেৱল মাত্ৰ জাতি কিবাৰ কাৰণে নহয়নে এতিয়া মই অনুষ্ঠান দৰ্শন কিবা লাভ আছে খোৱা হৈ হৈ ভালদৰে জানে কাৰণ তুমি আমি শৈশৱৰে পৰা আহি এই স্থান পালোঁ ঈৰ্ষা যেতিয়া নাৰীৰ অলংকাৰ হয় তেতিয়া মনৰ সূক্ষ্ম প্ৰেম ভাল পোৱা সেইবোৰৰ মৃত্যু ঘটে তোমাৰ ক্ষেত্ৰতো সেইটোৱেই কোৱা এতিয়া এযোৰ এৰা মহাৰাজে কোনো ৰাজভাৰ কৰিব উত্তৰ এই সুমংগলত আমাৰ উপস্থিতি এবাৰকৈ নিশ্চয় সমস্যা এনে পবিত্ৰ অনুষ্ঠানত মই নিশ্চয় অংশগ্ৰহণ কৰিম কিন্তু সংকল্প লৈছোঁ কেনে সিদ্ধান্ত ল'ব চাবি মোক মমতাৰ বোলে কৰিব যদু আৰু পূৰ্বকৈ মোৰ দৰে জানি কৰে তোমাৰ সিদ্ধান্ত অৱলম্বন কৰাৰ
বিচিত্র ধরনের সজিলে কুকুর রাখি সৌন্দর্য শ্রেষ্ঠ শিল্পী বিধির দৈত্য কন্যা কমস্থার ত্যাগে শেৱালি বকুলৰ দৰে শিক্ষা দিছে এৰি চিন্তা অনিত্য গৃহৰ জন্মভূমি জননী সৌন্দৰ্য বঢ়ায় পঢ়ি কমৰে গুণৱান হ'লে নকৰে বিচাৰ কেৱে কৰি মৰ্যাদা বকৰি সকলে বিলাসিতা শূন্য কৌ দৈত্য নন্দিনী পৰিস্থায় বিনয়ে করতে বিশ্বক আজি প্রতিভার অধিকারী হই নকরিব পরিহার জাতীয়তার অমূল্য সম্পদ প্রয়োজন হলে কবি অনিত্য জীবন ধৰি কনিষ্ঠ দৈত্যৰ নন্দিনী আৰু লগতে ধন্য আজি দৈত্যগুৰু শুক্ৰ মুৰি বটু অৱতাৰত চালনা কৰোঁতে হেৰুৱালে এটি চক্ষু বলি থাকে তথাপি এৰি নিদিলা লওঁ দৈত্যগুৰু ময়ো যাওঁ এটি মধুৰ বাণী পঢ়ি কৰি যাৰ থাকে গুণগ্ৰাহী গুৰু সেই গুৰু হৃদয় জ্ঞানৰ বাৰিধিৰূপে গুৰুৱে জ্ঞান দান দিয়ে কৃপাবিন্দু নিৰিখি তাৰ শিক্ষাকাল বৃদ্ধে কৰে নিতে নিৰন্তৰ যি এনে কৰ্ম কৰে সি পণ্ডিত হলেও ইন্দ্ৰিয়গত
গুৰু মাতৃ আৰু জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈ নিজৰ কৰ্তব্য পুৱা অগ্ৰসৰ এতিয়া সকলোৱে মোক বিদায় দিয়ক মই বানপন্থী হৈ ভগৱন্তৰ চৰণ সেৱাৰ হেতুকে অৰণ্যলৈ গমন কৰো ময়ো আপুনি মোক এনে যাত্ৰাত বাধা দিব যাওঁ বুলি নকলে মন্ত্ৰীদেৱ মাতৃ মনোকামনা পূৰ্ণ কৰাটো পুত্ৰৰ প্ৰধান কৰ্তব্য তেন্তে আৰু পলম নকৰো বিদায় বিদায় চন্দ্ৰবংশী প্ৰজাগণ বিদায় 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 মন্ত্ৰীদেৱ গুৰু রাজ্য ভার ওইয়া যজাতিরা জমা
জয় জয় জগত জনক বাসুদেব তুয়া পাবে ভক্তি ভাবে করু ও জিতু জনে জগত মুকুতি কিন্তু জনে জাতির মুক্তি পথ দিলা কলির পরম ধর্ম কেবল হরি নাম জানি দেবী পুনরা হরি রাম 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 ইতি তবিদম কৃষ্ণম ও হরি হে হরি শ্রীমন্ত